আজি এক বিশেষ আলোচনাৰ সৈতে বিশেষ এটা প্ৰশ্ন লৈ মই আকৌ আহিছোঁ ভিডিঅ'ত। আপোনালোকে প্ৰকৃততে প্ৰশ্নটো হৈছে আমি মানুহ হয়নে নহয়, আৰু আমি মানুহ ৰূপে দানৱ হয়নে নহয়। আমি আজি চাওক এই প্ৰশ্ন দুটাৰ এনচাৰ, যে আমি মানুহ ৰূপে কেনেকুৱা মানুহ হৈ আছোঁ। আজি মানুহ বুলি ক'বলৈ গ'লে আমি দেখাতহে মানুহ, জন্মৰ পৰা আমি মানুহ হৈ জন্ম হৈছোঁ। কেনেকুৱা মানুহ, যদি এটা শিশুক যদি এটা জেগাত ৰখা হয়, যে তেওঁ ভাল মানুহৰ লগত চলা ফিৰা কৰোৱা হয়, আৰু দুটা শিশু আছিলে, ধৰক এজন শিশু ভাল শিক্ষা গ্ৰহণ কৰিলে, সুশিক্ষিত হ'ল, তেওঁৰ আচৰণটো কেনেকুৱা হ'ব, আৰু এজন শিশুক এনেই এটা বন্ধ কোঠাই যদি বন্ধ কৰি ৰখা হয়, তেওঁ কেনেকুৱা হ'ব। এতিয়া চাওক, মোৰ প্ৰশ্নটো আছিলে আমি প্ৰকৃততে মানুহ হয়নে নহয়, আমি কেনেকুৱা মানুহ, আজিৰ সমাজত আমি কেনেকুৱা মানুহ। আজি মই দেখাত সম্পূৰ্ণ মানুহ, মই সুস্থ, মোৰ মুখ আছে, চকু আছে, হাত আছে, ভৰি আছে, সকলো ঠিকেই আছে, কিন্তু মই মানুহ নহয়। আমি এতিয়া মানুহ হ'বলৈ হ'লে কি কৰিব লাগিব, প্ৰকৃততে আমাৰ প্ৰথম লাগিব শিক্ষা, সুশিক্ষাৰ দৰকাৰ আছে, আৰু আমাৰ সুচিন্তাৰ দৰকাৰ আছে। আমি যদি সুচিন্তা নকৰোঁ তেনেহ'লে আমি মানুহ নহয়। আৰু যদি মই এজন মানুহ আৰু বেলেগ এজনৰ যদি ক্ষতিৰ কথা চিন্তা কৰোঁ, মই তেনেহ'লে প্ৰকৃততে মানুহ নহয়। প্ৰকৃততে মই মানুহ হ'বলৈ হ'লে মোৰ মনৰ পৰা হিংসা, এইবিলাক দুচিন্তাসমূহ, মানুহৰ ক্ষতি কৰা ধাৰণাসমূহ আমি আঁতৰাব লাগিব। আজি চাওক, আজি সমাজত চাবলৈ গ'লে এজনে আনজনৰ উন্নতি চাব নোৱাৰে, কিয়, আমি এজন মানুহ হয়। কিন্তু আমি মানুহৰূপে দানৱটো কিয়, দানৱেহে বেলেগৰ ক্ষতি কৰিব পাৰে, আমি মানুহ হৈ কিয় আনৰ ক্ষতি কৰিব বিচাৰোঁ। আজি মই আছোঁ, কালি নাথাকিব পাৰোঁ, কিন্তু মোৰ আচৰণসমূহ মানুহ থকালৈকে থাকিব। মই যদি এতিয়া মৰি যাওঁ, বেলেগে ক'ব যে আমুক এজন মানুহ আছিলে, এনেকুৱা ধৰণৰ এনেকুৱা হোটেলত ক'ৰবাত একেলগে মানুহ লগ হ'লেই মোৰ কথাটো কেনিবাকৈ মুখৰ পৰা ওলালেই যে এনেকুৱা আছিলে ওলাই থাকিব। তেনেহ'লে আমি মানুহৰূপে দানৱ নহয়, মানুহৰূপে আমি মানুহেই হ'ব লাগিব। মানুহৰূপে মানুহ আমি সুশিক্ষাৰ দৰকাৰ আছে। এতিয়া কোনোবা এখন কিতাপত ধৰক লিখা আছে আমি শিক্ষা গ্ৰহণ কৰোঁ, কিন্তু আমি সুশিক্ষা গ্ৰহণ নকৰোঁ। এখন কিতাপত লিখা আছে ধৰক যে আমি মানুহক সহায় কৰিব লাগে, মানুহৰ ক্ষতি কৰিব নালাগে, কিন্তু কোনোবাই কুৱেশ্যন আহিলে পৰীক্ষাত কুৱেশ্যন আহিলে যে মানুহক অমুক পাঠটোত উল্লেখ থকা হিচাপে মানুহক আমি কি কৰিব লাগে, সহায় কৰিব লাগে, ক্ষতি কৰিব নালাগে ইত্যাদি। তেনেহ'লে যদি আমি এইটো 1 নম্বৰ পালোঁ, চাকৰিৰ কাৰণে আমি 1 নম্বৰ হৈ গ'ল, চাকৰি পালোঁ, লাইফ মেকিঙত কাম আহিব। কিন্তু চাওক, এতিয়া যদি এজন দুখীয়া মানুহ আহিলে, প'ৰমেন আহি যদি চায় যে আপোনাৰ ওচৰত 10 টকা খুজিলে বা কিবা এটা খুজিলে, আপুনি নিদিখিনি তেওঁক আঁতৰাই দিলে, তেওঁক গালি পাৰিলে, তেনেহ'লে এইটো কি আমি প্ৰকৃততে সেই শিক্ষাৰ পৰা আমি মানুহ ৰূপে সেই দানৱৰ আচৰণটো কিয় কৰোঁ। দুখীয়া মানুহৰ গাত গোন্ধ থাকিবই, সেইবুলি আমি মানুহক যাতে আমি তিৰস্কাৰ নকৰোঁ, মানুহক আমি সকলোৰে লগত আমি মিলি চলিবলৈ চেষ্টা কৰিব লাগে, হিংসাবোৰ আঁতৰাই দিওঁ, সমাজ পৰিৱৰ্তন কৰোঁ। আমি মানুহৰূপে মানুহ হ'বলৈ চেষ্টা কৰিব লাগে, মানুহৰূপে যাতে আমি দানৱ নহওঁ তাৰ আমি চেষ্টা কৰিব লাগে। প্ৰকৃততে আমি এতিয়া গৰু, মই ভিডিঅ'ৰ মাজতে গৰু শব্দটো এইকাৰণে আনিব লগা হৈছে, গৰু খায় শুৱে, এইবিলাক গৰুৰ কাম। গৰু কিন্তু কেতিয়াও বেলেগৰ ক্ষতিও নকৰে, গৰুটো একো নুবুজে, কিন্তু আমি মানুহ, আমি বুজোঁ। তেনেহ'লে আমি কিয় মানুহক আমি ক্ষতি কৰি থাকোঁ। কোনোবা উন্নতি কৰিছে, আমি তেওঁক আৰু সহায় কৰিব লাগে। কোনোবাই পঢ়ি আছে, দুখীয়া ঘৰৰ ল'ৰা, আমি তেওঁক আমি সহায় কৰি আৰু আগুৱাই যাবলৈ আমি সহায় কৰিব লাগে। কোনোবা ন্যায়ৰ পক্ষত মাতি আছে, আমি তেওঁৰ পক্ষত থিয় দিব লাগে। ন্যায়ৰ পক্ষত যিজনে মাতে, তেওঁ হ'লে লিখিব নোৱাৰিলে মুখে ক'ব নোৱাৰিলে, যিজন ন্যায়ৰ পক্ষ থাকে তেওঁৰ লগত তুমি মাত দিয়া, এইটো আমাৰ মানুহৰ আচৰণ হ'ব লাগে। কিন্তু নহয়, আমি যিজনে অন্যায় কৰে আমি তেওঁৰ লগত থাকোঁ, আৰু এজনৰ উন্নতি আনজনে চাব নোৱাৰোঁ, কিয় খুৱায়। যাতে আমি মানুহৰূপে আমি দানৱ নহয়, এইটোৱে মূল লক্ষ্য হ'ব লাগে। আমি সমাজ পৰিৱৰ্তন কৰিব লাগে। আজি সমাজত চাওক, ইমান নিষ্ঠুৰতা, দৰ্শন কাণ্ড, চুৰি কাণ্ড, ড্ৰাগছ, কিবা কিবি হৈয়ে থাকে। কিয়,
আমি মানুহ ৰূপে আমি মানুহ নহয় কিয়? ডাঙৰ ডাঙৰ অফিচাৰবিলাকে চাবলৈ গ'লে জালিয়াতি কৰি টকা কেনেকুৱা ৰাইজক ঠগি আছে। কিয়? তেওঁলোকতো শিক্ষিত, উচ্চ শিক্ষিত, কিন্তু তেওঁলোকে প্ৰকৃত শিক্ষিত নহয়। প্ৰকৃত শিক্ষিত হ'লে এনেকুৱা নকৰিলে হয়। প্ৰকৃত শিক্ষিত হওক, শিক্ষাসকলে MA পাছ, PhD, MPhil এইবিলাক কৰিলে মানুহ শিক্ষিত নহয়। ভাল মনৰ মানুহ বা ভাল মনৰ এগৰাকী মানুহক জীৱন সুন্দৰ হ'ব। টকা ঘটিলে মানুহৰ জীৱন সুন্দৰ নহয়। মৰিলেও শান্তি পাব, এই ধৰণীত থাকিও শান্তি পাব। এইখিনি কৈ মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব, সৰু ভাইটি বা নিজৰ আত্মীয় বুলি।